গুড মৰ্ণিং গাইজ। সময় এতিয়া হৈছে 7:15 আৰু বৰ্তমান আমি গৈ আছোঁ ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টলৈ, কিয়নো আজি আমি যাত্ৰা কৰিম ডিব্ৰুগড়ৰ পৰা জম্মুৰ কাটৰালৈ। পাই গ'লোঁ ডিব্ৰুগড় এয়াৰপৰ্ট। বলক প্ৰথমতে চেকিং কৰাই লওঁ। আই কাৰ্ড ল'ব লাগিব দেই, আই কাৰ্ড লাগিব। ফাইনেলি দিনটো আহি গ'ল। বহুত এক্সাইটমেণ্ট আছে। शून्य 3-7 में आपका स्वागत है। दिल्ली तक की दूरी 3 घंटे और 30 मिनटों में पूरी की जाएगी। इस उड़ान के मुख्य विमानी कप्तान साहिल वर्मा है, सह कप्तान प्रणाली। তিনি ঘণ্টা এনেকৈ ডাৱৰৰ ওপৰে আমনিও লাগে, কিন্তু টাইমটো বচোৱাও জৰুৰী, কাৰণ আমাৰ চিডিউল অতি টাইট। উপায় নাই, যাবই লাগিব এনেকৈ। তো বন্ধুসকল, দিল্লী পাওঁ হৈছোঁ আৰু অলপ দেৰি পিছত হয়তো লেণ্ডিং কৰিব। আৰু এইটো চেমচাঙৰ কিবা ফেক্টৰী নহ'লে এছেম্বল পইণ্ট হয় চাগে। এই ওচৰৰ ঘৰবিলাক কিমান সৰু সৰু লাগিছে। ঠিক অলপ সময় পিছতে হয়তো লেণ্ডিং হ'ব। এইবোৰ দিল্লী, আমাৰ দেশৰ ৰাজধানী দিল্লী। কিমান ডাঙৰ ডাঙৰ ঘৰ, কিমান সৰু সৰু দেখা গৈছে ওপৰৰ পৰা। আমি দিল্লী লোটাছ টেম্পুলৰ ওপৰেৰে গৈ আছোঁ। এইটো চব কি সুন্দৰ লাগিছে লোটাছ টেম্পুলটো। ইয়ালৈ আহিব কেতিয়াবা দিল্লী ফুৰিবলৈ আহিলে। আৰু এইবোৰ চব ৰাস্তা, দিল্লী মহানগৰ। আৰু বৰ্তমান এতিয়া লেণ্ডিং হ'ব এতিয়া জাতকা এটা লাগিব। तो ध्यान दीजिए, हम दिल्ली के टर्मिनल 2 पर पहुंच गए हैं। धन्यवाद। Ladies and gentlemen, we have arrived in Delhi at Terminal 2. Thank you. এতিয়া ইয়াত ৰৈ আছোঁ আমি লাগেজ ল'বলৈ। চাই লওঁ কিমান দেৰি সময় লাগে।
বেছি সময় নালাগে আৰু আমাৰ ব্ৰেকবিলাক মাৰ্কিং কৰি থোৱা আছিলে অলৰেডি। আৰু এতিয়া সকলোৱে আমি এয়াৰপৰ্টৰ পৰা কেব এখন বুক কৰি পাহাৰগঞ্জলৈ বুলি গৈ আছোঁ। বহুত আৰু পোনে পোনে আমি এতিয়া এয়াৰপৰ্টৰ পৰা গৈ আছোঁ পাহাৰগঞ্জলৈ, য'ত নিউ দিল্লী ৰেলৱে ষ্টেচন আছে। কাৰণ আজি ইভিনিং আমাৰ তাৰ পৰা ট্ৰেইনত যাত্ৰা কৰিব লাগিব টু কাটৰালৈ। গতিকে ভোকো লাগিছে, কিয়নো 3 ঘণ্টা কণ্টিনিউ ফ্লাইটত জাৰ্ণি কৰি আহি ভাগৰো অনুভৱ হৈছে, ভোকো লাগিছে। গতিকে তাত কিবা হোটেল এখন ওচৰতে চাই সকলোৱে কিবা খাই ৰেলৱে ষ্টেচনৰ লজতে অকণমান জিৰণি ল'ম বুলি ভাবিছোঁ। তো ব'লক পাহাৰগঞ্জলৈ গৈ থাকোঁ। তো সকলো খোৱাত ব্যস্ত, কিয়নো সকলোৰে ভোক লাগি আছিলে। আমি ৰুটি পনীৰ এনেকৈ পাতলীয়া আহাৰ এটা অৰ্ডাৰ দিলোঁ। তো সকলোৱে খোৱাত ব্যস্ত। আৰু এইটো চব নিউ দিল্লী ৰেলৱে ষ্টেচন, য'ত আমাৰ তিৰংগা পতাকা উৰি আছে। তো পাই গ'লোহি প্লেটফৰ্মৰ ভিতৰলৈ আহি গ'লোঁ আমি। আৰু ইয়াতে এতিয়া ক'ৰবাত ৱেইটিং লজত চাই লওঁ জেগা আছে নাই, তাতে অলপ ৰেষ্ট ল'ব লাগিব। নহ'ব, এইটো আমাৰ এৰিয়া। এতিয়া কৰি থাকা মোক চিন্তা আমাৰ তাৰ ষ্টেচন আকৌ এনেকৈ পাগৰি থাকিব নোৱাৰো, মন লাগে। নাই ৱেটাৰ চাহ দিছে, হেৰিটো দিয়া আকৌ ৱেটাৰ চাহ দিছে। অভিজিতে দিব নে বিল? নহয়, এইটো চাহ নহয় ন। আৰু ফাইনেলি আমাৰ ট্ৰেইন পাই গ'লহি। এইখন যাব নিউ দিল্লী টু কাটৰা শ্ৰী শক্তি এক্সপ্ৰেছ। 7টা বজাত নিউ দিল্লীৰ পৰা ওলায়। ট্ৰেইনত নিজৰ ছিট পোৱাৰ পিছত বহি যিটো শান্তি অনুভৱ হয়, নিশ্চয় আপোনালোকে গম পাইছে। আমি আৰামত বহি ল'লোঁ আৰু এতিয়া নিউ দিল্লী ষ্টেচনৰ পৰা আমি কাটৰা অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া চব সকলো ব্যস্ত, কোনোবা মোবাইলৰ লগত ব্যস্ত, ঘৰৰ লগত কথা পতাত ব্যস্ত, সকলো ভাগে ভাগে ব্যস্ত হৈ পৰিছে। আজি এক্সপেৰিয়েঞ্চটো ভাল লাগিলে আকৌ ন। প্ৰথমতে টেম্পু, তাৰপিছত ফ্লাইট, এতিয়া ট্ৰেইন, হেৰি পালেই এতিয়া ট্ৰেইনৰ জাৰ্ণি আচল মজা, সকলোৱে গপচপ মাৰি পূৰা মস্তি মজাক কৰি গৈ আছোঁ। আৰু আপোনালোকেও চাই থাকিব ভিডিঅ'বোৰ। আগন্তুক